हेलो फ्रेंड्स की खबर आपनालोकर आको आबार आपनालोকক मिक्सर का चेनेलटोলৈ बहुत 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 स्वागतम जनाइছো तो निश्चय गम पाइছে মোৰ আজি থাম্বনেলটো দেখি কেনে মই কিহৰ ওপৰত কথা পাতিবলৈ গৈছো তো দেৰি নকৰি ব্লগটো মই আজি অকমান দেৰিকে কম মই ক'ব বিচাৰিছো আজি মই ঘৰত নাই আজি মই বৰ্তাটো ঘৰত আছো আৰু বিহুৰ কাৰণে আপোনালোকে নিশ্চয় জানে আমি ডাঙৰে সৰু সেৱা জনাব লাগে হেতু কাৰণে ময়ো মোৰ নিজৰ বৰ্তা বৰমাক সেৱা কৰিবলৈ আহিলো তো দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰো প্ৰভু শ্ৰী ৰামৰ নাম লৈ আৰু বৰমাহাতৰ ঘৰত যোৱা আগে মই এটা মাছৰ সৰু মাছৰ চাটনি বনাইছিলো চাকচোন তাৰ কাৰণে কি লাগে অলপ আদা লাগিব আৰু অকমান কেঁচা হালধি আৰু জলকীয়া নেহেৰু আৰু এটো চাটনি মেন কেঁচা হালধিটোই মেন খাবলৈ বহুত বেছি ধুনিয়া হয় আৰু চাটনিটো মই পটাত পিচিছিলো এয়া দেখিছে আৰু তাতে অকমান কেঁচা মিঠাতেল দিছো তাতে আপোনালোকে যে পাৰে অকমান পিয়াজ কুটি দিব পাৰে কাৰণ মোৰ একেবাৰে সময় নাছিল এইটো কাৰণে মই জলদি কৰিলো আৰু চাটনি পুটু বনাই কেনে মই বৰমাহাতৰ ঘৰলৈ আহিলো মা অলপ পছলা বনাইছিলে সেইখিনিও মোক দি খেদালে মাহত আহি থাকিব আৰু এইটো চকচোন ইমান মৰম লগা হয় সি আমাৰ ঘৰতে থাকে আৰু সিও মোৰ বৰমাহাতৰ ঘৰলৈ মোৰ পিছে আহি গ'ল আৰু বৰমাহাতৰ ঘৰ পামি এইটোৱে হ'ল আমাৰ বৰমাহাতৰ ঘৰ ছঘৰমান ঘৰ এৰিয়ে পাই আমাৰ একদম ঘৰৰ ওচৰতে হয় আৰু এইজনী আমাৰ বৰমা ওলাই আহিছে আৰু মোৰ কেমেৰাটো দেখি কেনে ক'লে তই কি কৰি আছ বুলি আৰু মই ক'লো মা অলপ পছলা বনাইছিলে আপোনালোকৰ কাৰণেও অলপ দি খেদাইছে বৰ কাৰণে আৰু বৰমাই মোক ধেমালি কৰি কিবা এটা ক'লে আৰু ময়ো সেনেকৈ বৰমাহাতৰ ঘৰৰ ভিতৰলৈ সোমাই গ'লোঁ আৰু বিহু বুলি যদি আমাৰ এটা পৰম্পৰা থাকে সৰুৱে ডাঙৰক আমি সেৱা জনাব লাগে সেইটো কাৰণে মই নিজৰ বৰমা আৰু মোৰ নিজৰ বৌক সেৱা জনালোঁ আৰু ভিডিঅ'টো চাবচোন শেষলৈ কৰক মোৰ লগত এজনী বৌ আছে মই প্ৰথমতে বক্স নাই কৰি দিছো হাই এজনী মোৰ বৌ আৰু এটা মোৰ ভাইটি আছে হাই আৰু আমি গুটে কেটা ভাইটি আমাৰ বেছি অফৰ একেবাৰে আজি আপোনালোকক ঘৰতে থাকক আৰু আমাৰ গুটে অলপ ট্ৰাই কৰিছো অকমান বিহু গাব কাৰণে ইমান গাবলৈ নাজানো আৰু এটো মোৰ দাদা অলপ চলপ ঢোল বজাবলৈ জানে কিন্তু আপোনালোকে নিশ্চয় চাবচোন আমাৰ গান গোৱাত কেনেকুৱা হয় আৰু দাদাৰ ঢোল বজাত কেনেকুৱা হয় মুকটো পিছত কমেন্ট কৰি জনাব আৰু তেতিয়াহলে বলক আমি দেৰি নকৰি ভিডিঅ'টো আপোনালোকে আমাৰ লগত ভিডিঅ'টো মই আৰম্ভ কৰো কিন্তু আপোনালোকে আমাৰ লগত বিহুটো উপভোগ কৰক তেতিয়াহলে বলক তাৰ আগতে সকলো ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা আমাৰ তৰফৰ পৰা আমাৰ গোটেইবিলাকৰ আমাৰ গোটেই ফেমিলিৰ পৰা আপোনালোকক বহুত 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 ৰঙালী বিহুৰ বহুত শুভেচ্ছা থাকিল গাবলৈ ট্ৰাই কৰিছো ইমান গাবলৈ নাজানো আৰু মোৰ দাদা লগত মোৰ লগত সহযোগ কৰিব ঢোল বজোৱাত আৰু এখেত মোৰ ভাইটি হয় তেখেতে অকমান তাল বজাই দিব আপোনালোকে আমাৰ লগত অলপ বিহু উপভোগ কৰক অলপ চেষ্টা কৰিছো চাকচোন কেনেকুৱা হয় তো বলক দেৰি নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ জানাৰ নাজানাৰ মাজেদি মই অকমান বহিখন চাই এটা বিহু গাবলৈ চেষ্টা কৰিলোঁ কেনেকুৱা হৈছে মই নাজানো আৰু মোৰ তাতে মোৰ লগত দাদাই ঢোলটো বজাই বহুত ধুনীয়াকৈ মোক সহায় কৰিলে আৰু লগত মোৰ ভাইটিয়ে তালযোৰ বজাই কিনে বহুত ধুনীয়াকৈ মোক সহায় কৰিলে তাৰ কাৰণে দাদা আৰু ভাইটি দুজনকে মই বহুত ধন্যবাদ জনাইছোঁ আৰু কেনেকৈ দিনটো পাৰ হৈ গ'ল ধুনীয়াকৈ আৰু বহুত ধুনীয়াকৈ পাৰ হৈ গৈছিল আৰু ৰাতিটো কেনেকৈ পাৰ হৈ গ'ল একো গমেই নাপালোঁ
বৰ্তাহঁতৰ ঘৰত যিহেতু গৈছিলোঁ সেইটো কাৰণে অকণমান বিহু এটা গাবলৈ মই চেষ্টা কৰিলোঁ। ৰাতিও বহুত ৰাতি হৈ গৈছিলে আৰু দেউতা মোক মাক এনেকৈ ধুনীয়াকৈ ভাত দিছিলে তিনিওজনকে একেলগে আৰু মোৰ ভিডিঅ' কিন্তু মোৰ বৌয়ে কৰি আছিলে এইখিনি সময়ত ভাত খোৱাৰ সময়ত আৰু বৌয়ে ইমান ধুনীয়াকৈ মোৰ টেঙা তৰকাৰী বনাইছিল মাছৰ আৰু লগত কঁঠালৰ ভাজি আৰু এখন কচুৰ চাটনি আছিলে। বহুত ধুনীয়া লাগিছিল খাই। বৌক সেইটো কাৰণে বহুত ধন্যবাদ জনাইছোঁ আমাক ইমান ধুনীয়াকৈ বনাই খোৱাৰ বাবে। আৰু বিহুৰ বাবে এইটো এটা মোৰ সৰু ব্লগ আছিল, যিহেতু মই বৰ্তাহঁতৰ ঘৰত গৈছিলোঁ সেইটো কাৰণে অকণমান চেষ্টা কৰিলোঁ এটা সৰু ব্লগ বনাবৰ কাৰণে। কেনেকুৱা হৈছে মই নাজানো, আপোনালোকে মোক নিশ্চয় জনাব। আৰু এইটো হ'ল আমাৰ সৰু খুৰাৰ একদম সৰু ল'ৰা আৰু সি বহুত বেছি লাজ কৰে। সি ভাত খোৱাৰ সময়ত মই কেমেৰাটো তাৰ ওচৰত লৈ গৈছিলোঁ আৰু সি একো ক'ব নোৱাৰা হৈ গৈছিলে। আৰু এইখিনি আছিলে এটা সৰু ব্লগ বিহুৰ বৰ্তাহঁতৰ ঘৰত অহাৰ কাৰণে। যদি ভাল লাগিছে ভিডিঅ'টো প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।